নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি অমিতাৰ খাৰ বনাবলৈ ঘৰৰ অমিতা এডালৰ গছৰ পৰা অমিতা আনিবলৈ গৈ আছোঁ। এয়া অমিতা আনিব গৈ আছোঁ, ফ্ৰেছ অমিতা। এতিয়া নি কেনে ইয়াৰ পৰা আজি অমিতাৰ খাৰ খাম। এয়া দেখিছে ডাঙৰ হৈছে। আৰে কোনটো ছিঙিম ডাঙৰ ছিঙি দিলোঁ। অমিতাটো অনাৰ পিছত ধুনীয়াকৈ কাটিব ওলাইছোঁ। এয়া প্ৰথমে দুফাল কৰি লৈছোঁ। বহুত ধুনীয়া অমিতা দেখিছে। প্ৰথমে দুফাল কৰি লৈছোঁ। দুফাল কৰি লোৱাৰ পিছত ইয়াত সৰু সৰুকৈ টুকুৰা কৰি বাকলিখিনি গুচুৱাই লৈছোঁ। ধুনীয়াকৈ বাকলিখিনি গুচুৱাই লৈছোঁ। বাকলিখিনি গুচোৱাৰ পিছত মই ইয়াক ধুনীয়াকৈ কাটিম, সৰু সৰুকৈ টুকুৰা কৰিম। বাকলিখিনি গুচোৱা হোৱাৰ পিছত মই এনেদৰে দীঘলকৈ সৰু সৰু টুকুৰা কৰি ল'লোঁ। মন কৰিব, টুকুৰা যিমান সৰু হয় সিমান সোনকালে সিজিব। আপোনালোকে দেখিছে এনেকুৱাকৈ মই কাটিছোঁ। অলপ বেঁকা বেঁকিকৈ কাটিছোঁ। ডাইৰেক্ট যদি এনেকুৱাকৈ চিধাকৈ কাটোঁ তেতিয়াহ'লে সিজাত অলপ অসুবিধা হয়। এনেকুৱাকৈ বেঁকাকৈ কাটিলে সোনকালে সিজি যায়, সিজাত সহায় হয়, সোনকালে সিজি যায়। এয়া অমিতাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত এয়া দেখিছে মই সৰু সৰুকৈ গোটেইখিনি কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ইয়াক পানীৰে ধুনীয়াকৈ ধুই লৈছোঁ। এয়া ধুই লোৱাৰ পিছত মই যোগাৰ কৰি লৈছোঁ কেইকুমান নেহুৰ, এটুকুৰা আদা, তাৰপিছত এটা পিঁয়াজ, দুটা কেঁচা জলকীয়া, দুটা শুকান জলকীয়া, এইখিনি মই যোগাৰ কৰি লৈছোঁ। এয়া আপোনালোকে দেখিছে এয়া মছলাখিনি পিচি লৈছোঁ। এয়া গুড়ি জিৰা, এয়া গোটা জিৰা, এয়া দুটা শুকান জলকীয়া। এয়া খাৰ, এয়া কলগছৰ খাৰ। আপোনালোকৰ ঘৰত যদি কলগছৰ খাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে চৌদা ব্যৱহাৰ কৰিব পাৰে। বগা চৌদা খোৱাৰ কাৰণে দোকানত পাই যাব। এয়া চৌদা, আপোনালোকে চৌদাও ব্যৱহাৰ কৰিব পাৰে। মই কলৰ খাৰ ব্যৱহাৰ কৰিছোঁ, গতিকে মোৰ ঘৰত কলৰ খাৰ মজুত আছিল, গতিকে মই কলৰ খাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চৌদাও ব্যৱহাৰ কৰিব পাৰে, কোনো অসুবিধা নাই, একেই হয়। এয়া মই কাপটোত এইখিনি খাৰখিনি লৈছোঁ। খাৰৰ পৰিমাণ আপোনালোকে দেখিছেই। তাৰপিছত মই গেছটো জ্বলাই লৈছোঁ। চৰুটো গৰম হ'বৰ কাৰণে মই কেৰাহীটো বহাই দিছোঁ। বহাই দি গৰম হোৱাৰ পিছত মই তেলখিনি দি দিছোঁ। আপোনাৰ তেলৰ পৰিমাণটো দেখিছে, এইখিনিমান তেল দিলে হৈ যাব। তাৰপিছত তেলটো গৰম হোৱাৰ পিছত শুকান জলকীয়া দুটা দি দিছোঁ। শুকান জলকীয়া দুটা এনেকৈ দিলে চেণ্টটো ভাল হয়, ধুনীয়া স্মেল আহে। তাৰপিছত মই গোটা জিৰাখিনি দি দিছোঁ তেলত। গোটা জিৰাখিনি এনেদৰে দি দিয়াৰ পিছত আপোনালোকে পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি দি ল' ফ্লেমত আপোনালোকে সেইখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি ল'ব। ৰংচোৱা হোৱাৰ পিছত অমিতাখিনি দিব পাৰিব। এতিয়া মই এইখিনি ভাজি লৈছোঁ ধুনীয়াকৈ। এয়া যিটো আদা নহৰু পেষ্ট আছিলে সেইটো মই পিছত দিম। এয়া মই ভাজি লৈছোঁ, দেখিছে। এয়া প্ৰায় ৰংচোৱা হৈছেই। তাৰপিছত মই অমিতাখিনি কেৰাহীত বহাই দিছোঁ। আপোনালোকে দেখি আছে এনেদৰে অমিতাখিনি কেৰাহীত বহাই দিছোঁ। ইয়াতে যিটো মই জিৰাৰ গুড়ি লৈছিলোঁ আৰু আদা নহৰুৰ পেষ্টটো লৈছিলোঁ, এইখিনি মই পিছত দিম। আপোনালোকে দেখা পাব। এয়া মই অমিতাখিনি কেৰাহীত বহাই দিছোঁ। কেৰাহীত বহাই দিয়াৰ পিছত মই অমিতাৰ পৰিমাণ হিচাপত নিমখখিনি দি লৈছোঁ। তাৰপিছত মই যিটো কলৰ খাৰ মই কাপত লৈছিলোঁ, এই কলৰ খাৰখিনি দি দিছোঁ। কলৰ খাৰ দিয়াৰ পাছত মই ধুনীয়াকৈ লাৰি দিছোঁ, যাতে খাৰ আৰু নিমখ গোটেইখিনি অমিতাত ধুনীয়াকৈ লাগি যায় আৰু খাৰখিনিয়ে অমিতাখিনি সিজাত সহায় কৰে, অতি সোনকালে সিজাব। তাৰ বাবে মই ঢাকনিৰে ঢাকি দিলোঁ। কিছু সময় পিছত ঢাকি দিয়াৰ পিছত ঢাকনিখন গুচাই দিলোঁ। আপোনালোকে দেখিছে। ঢাকনিখন গুচাই দিয়াৰ পিছত মই যিটো আদা নহৰু পেষ্ট আছিল সেইটো দি দিলোঁ। লগতে যিটো গুড়ি কৰা জিৰাৰ গুড়িখিনি দি দিছোঁ। জিৰাৰ গুড়িখিনি দিয়াৰ পিছত খৰচেৰে ধুনীয়াকৈ লৰাই দিব, যাতে গোটেইখিনিত মছলা খাৰ আদি লাগি যায়। তাৰপিছত আকৌ ঢাকনিখন মাৰি এয়া দেখিছে, এয়া প্ৰায় সিজিব হৈছে।
আধা আধা সিজিছে এতিয়া আপোনালোকে দেখি আছে। আৰু যদি কিছু ভালদৰে সিজিছে তেতিয়াহ'লে এনেকৈ মই দেখুওৱাৰ দৰে কৰচখনেৰে লাহে লাহে অমিতাখিনি ভাঙি দিব পাৰিব অলপ অলপ। আপোনালোকে 50% অমিতা ভাঙি দিব, মই 50% অমিতা একেবাৰে গুড়ি কৰি দিছোঁ। যি গতিকে সাৰ দিয়া গৈছে সিজাত কোনো ধৰণৰ অসুবিধা নাই, দেখি আছে মই 50% অমিতা ভাঙি দিছোঁ। এয়া আপোনালোকে খাই চাব। ইয়াত হালধি নালাগে, যি গতিকে ইয়াত সাৰ দিছোঁ, আপোনালোকে হালধি ব্যৱহাৰ কৰিব নালাগে, হালধি নিদিলে হ'ব। হালধি দিলে কালাৰটো বেয়া হ'ব, খাবলৈ ইমান টেষ্ট নহ'ব। হালধি নালাগে, সাৰ দিছোঁ, গতিকে এনেকুৱাকৈ সাৰ খাব পাৰিব। এনেকুৱাকৈ কিছু সময় থকাৰ পিছত মই ইয়াক নমাই দিম। এয়া দেখিছে আপোনালোকে খাবৰ কাৰণে প্ৰায় ৰেডি হৈছেই, আপোনালোকে দেখি আছে এয়া সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল। এতিয়া মই গেছটো নুমাই দিছোঁ। এয়া দেখিছে আপোনালোকে সম্পূৰ্ণভাৱে ৰেডি। এয়া অমিতা খাৰ সম্পূৰ্ণভাৱে ৰেডি হৈছে। এনেদৰে খাই চাব আপোনালোকে, বহুত ভাল লাগে, যিটো আমাৰ পেটৰ কাৰণেও ভাল। অমিতা খাৰ খাই চাব। এয়া টেষ্ট চলি গৈছে, বঢ়িয়া হৈছে। আপোনালোকে ঘৰত বনাই খাব পাৰিব এনেকৈ কৰি। এইটো অমিতাৰ খাৰ হয়, ফ্ৰেছ অমিতা। গছৰ আমাৰ অঞ্চলত ভাতৰ লগত অমিতা খাৰ সানি লৈছে। এবাৰে দিব, টেষ্টটো কেনেকৈ? মজা, আৰু something difference.